আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব কম সময়তে বনোৱা জাতিলাও পাতৰ চাটনি। প্ৰথমতে মই জাতিলাও পাত 4-5 খিলা বইল কৰি লৈছোঁ। তাৰ পাছত এতিয়া আদা 3-4 পিচ, নহৰু 3 ফুটামান, পিঁয়াজ অকণমান, কেঁচা জলকীয়া 4টামান আৰু ধনিয়া পাত কেইখিলামান লৈছোঁ। এইখিনি এতিয়া খুব ভালকৈ পটাত পিচিম। পাঁচ মিনিটমান সময় ভালকৈ পিচিলেই খুব ধুনীয়াকৈ গুড়ি হ'ব। এনেদৰে চাটনি বনালে খাই খুবেই ভাল লাগে। এনেকৈ আপোনালোকেও বনাই খাই চাবচোন। এইখিনি মোৰ আধা আধি পিচি হৈ গৈছে। এতিয়া মই ইয়াত ধনিয়া পাত কেইটামান দি ল'ম। মোৰ এইখিনি পিছা হৈ গৈছে। মই এইখিনি বাতি এটাত কাঢ়ি ল'ম। আপোনালোকৰ বাবে এয়া বইল জাতিলাও পাতৰ চাটনি তৈয়াৰ হৈ গৈছে। আপোনালোকে খাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব।